নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম ছায়া স্মৃতি। ভয় মোৰ নালাগে কংক্ৰিটৰ আবদ্ধ দেৱাল আৰু তাৰ চাৰিবেৰৰ মাজত। তীক্ষ্ণ তোমাৰ কথাৰ সুৰে আমনি নকৰে মোক। বন্ধত নিসংগ হোৱা ছাত্ৰাবাসটি সংগ দিব আজি কিয়বা ভয়চোন মোৰ নাই। কটাইছো তাত অকলশৰে উজাগৰি নিশা। যদিও বা সময় আছিল সেয়া মাথো এনিশা। জিলিৰ তীক্ষ্ণ চৰত তাৰ আবদাৰত জয়াল হৈ পৰিছিল সেই ৰাত্ৰি। তথাপি ভয়চোন মোৰ নালাগে তাক। ভয় লাগে মাথো তেতিয়া যেতিয়া ব্যস্তহীন নাগৰিকৰ বেশত অব্যক্ত বেদনাৰে ক্ষণিকতে ব্যস্ত হৈ উঠা মনৰ মানস পতন ভাঙি উঠে অনাকাংক্ষিত স্মৃতিৰ এক মধুৰ বাসনা। য'ত থাকে কেউ দিশে আজি বিয়পি পৰা আকাংক্ষাৰ এই ছায়া স্মৃতিৰ পুৰণি কলীয়া সেই আৱেগবোৰৰ গাঢ় কঠোৰ এই নিস্তব্ধ তমসা আঁকোৱালি পুনৰ মোক ল'ব খোজে। আশংকাৰ এক ক্ষিপ্ৰ চেতনাই প্ৰতি মুহূৰ্ত মোক আগুৰি ধৰে। ভয় লাগে মোৰ তেতিয়া। পুৰণি হয়, বহুতেই পুৰণি এই সুৰ সিদিনাখনৰে, য'ত আজি স্মৃতিৰ এজাক মাত্ৰ অস্পষ্ট বগা কুঁৱলীৰ বিচৰণ। আবিষ্ট মোৰ মন যে আজি সপোনহেন অতীতৰ সেই অহেতুক মায়াত। প্ৰীতিৰ শব্দহীন বেথা নিঃশব্দে বিলীন হৈ যোৱা কিবা এটা নোপোৱাৰ তিক্ততাই ক্ষিপ্ৰতাৰে হাত বাউল দি যোৱা তাহানিৰ সেইদিনীয়া দুখৰ বিনিদ্ৰ ৰজনীবোৰত। ভয় লাগে মোৰ মাথো তেতিয়া। ভয় লাগে মোৰ এবাৰ খুচৰি চাবলৈ। এয়া যে সেই পুৰণি সুবাস তাহানি দিনৰে জোৰোকৈ বলা শীতল এজাক মৌন বতাহ। আলিংগন কৰিব খোজে নিতো মনৰ দুৱাৰত আহি টুকুৰিয়াই। এবাৰ উভতি চাওঁ নেকি, যাওঁ নেকি সপোনৰ সেই স্বপ্নীল হালধীয়া দেশলৈ, পুনৰবাৰ নষ্টালজিক হ'বলৈ। জীৱন্ত সেউজ মধুৰ এই তৰুণ আমাৰ স্মৃতিবোৰ ৰোমন্থন কৰিব যে আজি ভয় লাগে মোৰ। লাগে, সঁচাকৈয়ে ভয় লাগে। ধন্যবাদ।